যে কোচ ৰাজবংশী আদিবাসী বা 6টা জনগোষ্ঠীৰ মানুহখিনিক কোনো প্ৰকাৰে ST মৰ্যাদা প্ৰদান কৰিব নোৱাৰিব বুলি তেওঁলোকে UPPL দলৰ পৰা মানে প্ৰতিবাদ কৰা নাই জানো ইয়াৰ পৃথক বদলেণ্ডৰ কাৰণে কোনো ইস্যু নাই আন্দোলন নাই না আপচুই কৰিছে না প্ৰমোট কৰিছে না আমাৰ হাগ্ৰামা মহিলাৰী কৰিছে না BPF কৰিছে যিসকল এতিয়া পলিটিকেল মাইলেজ ল'বৰ কাৰণে অনাবৰ ভাই বন্ধুসকলৰ ইমোশন আৰু সেন্টিমেন্টটো এক্সপ্লইট কৰিবৰ কাৰণে কিছুমান স্পৰ্শকাতৰ বিষয়বিলাক যেনেকৈ আপুনি ক'লে যে সেপাৰেট ষ্টেট বদলেণ্ডৰ কথাবিলাক একেবাৰে মানে জোৰদাৰভাৱে সংসদত উঠিব সেই কথাটো হ'ল এটা স্পৰ্শকাতৰ এটা বিষয় আৰু এই বিষয়টো কোৱাৰ লগে লগে অনাবৰ ভাই ককাইসকলে এটা জায়গাত জমা হ'ব সেইটো এটা আশা তেখেতসকলৰ আছিল আৰু সেইটো আশা লৈয়ে এতিয়াও ৰাজনীতি কৰি থাকিবৰ কাৰণে এই ইস্যুবিলাক আজি আকৌ পুনৰ জীৱিত কৰিবৰ কাৰণে চেষ্টা চলাই আছে কিন্তু চাওক যে ইয়াত সেপাৰেট ষ্টেট বদলেণ্ডৰ বিষয়টো লৈ পেলাই আন্দোলন কৰা কোনো দল নাই কোনো শক্তি নাই আৰু কোনো লিডাৰ নাই গতিকে এই কথাবিলাক কমপ্লিটলি অপ্ৰাসংগিক এতিয়া 3টা চুক্তি ইতিমধ্যে মানে 3বাৰ হৈ গ'ল আৰু এই চুক্তিৰ দ্বাৰা দি আমি বড় সংগ্ৰামী নেতা দল সংগঠনবোৰে এতিয়া হাইলি ছেটিছফাইড আৰু এইবিলাক কাৰ্যকৰী কৰি পেলাই অঞ্চলৰ সামগ্ৰিকভাৱে উন্নয়নৰ ধাৰা আমাৰ মাজত ৰাখি কাম কৰি যাবৰ কাৰণে অঞ্চলত আমাৰ শান্তি নিৰাপত্তা স্থাপন কৰি মিলি জুলিৰে শান্তি সমন্বয় ৰক্ষা কৰি কেনেকৈ আমি BTCখন ভাল কৰিব পাৰোঁ ইয়াৰ কাৰণেহে আমি একমাত্ৰ এটা এজেণ্ডা লৈ কাম কৰি আছোঁ ইয়াত কোনো পৃথক ৰাজ্যৰ কথা ইয়াত অহা নাই এইবিলাক চব অপপ্ৰচাৰ আৰু ৰাইজে এইবিলাক কথাৰ প্ৰতি এতিয়া দাম নিদিয়ে গুৰুত্ব নিদিয়ে আৰু মন কাণ নিদিয়ে তো হ'ল যে আমি কোৰ্টটো মানি চলিব লাগিব কোৰ্টৰ ভাৰ্ডিক্টটোই যদি হেৰাচৰণীয়া ট্ৰাইবেল নহয় বুলি মানে যদি প্ৰদান কৰিছে তেনেহ'লে তেখেতে ST সিটত কণ্টেষ্ট কৰাটো সম্ভৱ নহয় সেইটো মনোনয়ন পত্ৰ যদিও আজি দাখিল কৰা হৈছে অট'মেটিক সেইটো ৰেজেক্ট হৈ যাব কিয়নো কোৰ্টৰ ভাৰ্ডিক্ট ইতিমধ্যে মানুহবিলাকৰ হাতে হাতে আহি পৰিছে যে তেওঁ ST কোনো প্ৰকাৰে নহয় বুলি এতিয়া তেনে ক্ষেত্ৰত তেখেতে ৰাইজৰ এটা সেন্টিমেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে হয়তো ৰাইজৰ সহানুভূতি এটা আদায় কৰিবৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিছে চাগে সেইটো মই অনুভৱ কৰিছোঁ কিন্তু মোৰ বোধেৰে আইন আৰু কোৰ্টে যেহেতু তেখেতক বাধা দিছে যে তেওঁ ST নহয় বুলি সেই ক্ষেত্ৰত তেখেতে আজি মনোনয়ন পত্ৰ দাখিল কৰিলেও সেইটো ইমান সহজ নহয় ইলেকশ্যন খেলিবৰ কাৰণে কেণ্ডিডেট হোৱাটো সেইটো যিয়ে নহওক আইনৰ বেপাৰ সেইটো স্ক্ৰুটিনি যিদিনাখন হ'ব সেইদিনাখন আমি গম পাম যিয়ে নহওক এতিয়া 10 বছৰ বড়ো অনাবৰৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি কৰি অহাৰ দ্বাৰা দি ক্ষমতাত থাকিলে MP হ'ল আৰু ৰাইজৰ আগত যিবিলাক এজেণ্ডা লৈ তেখেতে ইলেকশ্যন খেলিবলৈ আহিছিলে যে BTC বানচাল কৰিব BTC বাতিল কৰিব গাঁওবিলাক কৰ্তন কৰিব এইবিলাক বহুত ধৰণৰ একেবাৰে মানে অসম্ভৱ ধৰণৰ কিছুমান এজেণ্ডা প্ৰতিশ্ৰুতি প্ৰদান কৰি ইলেকশ্যন খেলিছিলে এটা সময়ত এটা পৰিস্থিতি আমাৰ মাজত আছিলে ইয়াত যে যি সময়ত NDFBৰ এটা সংগ্ৰাম চলিছিলে অস্ত্ৰৰ সংগ্ৰাম আৰু অস্ত্ৰৰ সংগ্ৰাম য'ত আছে তাত সমস্যা সৃষ্টি হোৱাটো স্বাভাৱিক কিছু এইবিলাক মানে কি কয় ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হোৱাটো স্বাভাৱিক মানুহবিলাকৰ জীৱন সম্পত্তিৰ ভাবুকি অহাটো স্বাভাৱিক আৰু এই সুযোগতে এই সময়ত বড়ো অনাবৰৰ মাজত এটা আৱেগ মানে সৃষ্টি কৰি তেওঁলোকৰ আৱেগটো এক্সপ্লইট কৰি এটা জাতি জনগোষ্ঠীৰ মাজত একেবাৰে বিভাজন গতাই এটা সাম্প্ৰদায়িক নীতিৰে ৰাজনীতি কৰি 10 বছৰ MP হৈ গ'ল হেৰাচৰণীয়া ডাঙৰীয়াই কিন্তু MP হোৱাৰ পাছত দেখা গ'ল যে তেখেতে দিয়া এজেণ্ডা যিটো প্ৰতিশ্ৰুতি BTC বাতিল কৰা বা গাঁও কৰ্তন কৰা এইবিলাকৰ এটাও আজি 10 বছৰত তেওঁ কাৰ্যকৰী কৰিব নোৱাৰিলে ৰাইজে অকল তেখেতে ভোট আদায় কৰি MP হ'বৰ কাৰণেহে এইবিলাক আৱেগিক কিছুমান এজেণ্ডাবিলাক হাতত লৈ পেলাই আগবাঢ়িছিল বুলি ইতিমধ্যে ধৰিব পাৰিছে ইয়াৰ দ্বাৰা একো সম্ভৱ নহয় এতিয়া আৰু গাঁৱৰ ৰাইজে BTC বাতিল কৰাটো নিবিচাৰে কোনো জাতি জনগোষ্ঠীৰ মানুহবিলাকে BTCৰ পৰা গাঁও কৰ্তন কৰাটো নিবিচাৰে BTCত যিসকলে সোমাইছে BTCত যিবিলাকৰ গাঁও সোমাই থাকিল এইসকলে এতিয়া BTCৰ উন্নয়ন BTCৰ শান্তি সম্প্ৰীতি মিলাপ্ৰীতি আৰু সুযোগ সুবিধাটো ভোগ কৰাৰ পাছত BTCৰ পৰা ওলাই যাব লাগে বুলি ক'লেও তেওঁলোকে কেতিয়াও ওলাই যাব ইচ্ছুক নহয় এতিয়া BTCৰ নিগাজী বাসিন্দা হৈ গ'ল আৰু BTC তেখেতসকলৰ জন্মভূমি BTC নিজৰ মাতৃভূমি গতিকে এই অঞ্চলত এতিয়া
আৰু BTC বাতিলকৰণৰ কাৰণে গাঁও কৰ্তন কৰিবৰ কাৰণে শ্লোগান লৈ ৰাজনীতি কৰিলে ৰাইজে সেইটো গ্ৰহণ নকৰে এতিয়া উন্নয়নৰ দিশত MP হিচাপে যেনেকুৱা ধৰণৰ কাম কৰিব পাৰিব লাগিছিল এজন MPৰ বহুত স্কোপ থাকে কাম কৰিবৰ কাৰণে দিল্লীৰ পৰা ডাঙৰ ডাঙৰ আঁচনি আপুনি আনিব পাৰে ৱাটাৰ ৰিচোৰ্চেছ বিভাগৰ পৰা আপুনি নদী গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে 100 কোটি দিল্লীৰ পৰা আপুনি আনিব পাৰে CRF ফাণ্ডৰ পৰা ভাল ভাল ডাঙৰ ডাঙৰ ৰাস্তা বনাবৰ কাৰণে আপুনি 100 কোটি টকা আনিব পাৰে আপুনি ৰেলৱে ওভাৰব্ৰিজ বনাবৰ কাৰণে ডাঙৰ ডাঙৰ তেনেকুৱা ROB গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা নীতিন গাডকাৰী ডাঙৰীয়াৰ পৰা আনিব পাৰিলেহেঁতেন আজি ডাঙৰ ডাঙৰ আমাৰ এই অঞ্চলৰ নিবনুৱা সমস্যাবিলাকৰ সমাধানৰ কাৰণে ইয়াত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ পলিচি তেখেতে ল'ব পাৰিলেহেঁতেন ইণ্ডাষ্ট্ৰিয়েল আমাৰ মানে যিবিলাক কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰী আছে গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা MP বিলাকে যদি বিচাৰে ইয়াত কোনোবা আমাৰ প্লাষ্টিকৰ চেয়াৰ ফেক্টৰী বনাবৰ কাৰণে ইণ্ডাষ্ট্ৰি আনক আমাৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে আজি কলৰ খেতি বহুত আমাৰ ইয়াত হয় আলু খেতি বহুত হয় এইবিলাক সৰু সুৰাকৈ মানে স্মল স্কেল ইণ্ডাষ্ট্ৰি বা মিডিয়াম ইণ্ডাষ্ট্ৰি বা হেভি ইণ্ডাষ্ট্ৰি এইবিলাক বনাবৰ কাৰণে আমাৰ ইয়াত আনিব পাৰিলেহেঁতেন এজন যদি দক্ষ MP হ'লহেঁতেন আৰু MP বিলাকে নোৱাৰাৰ কোনো কাৰণেই নাই আজি যদি মই MP হ'লো হয় সেইবিলাক একেবাৰে মোৰ মানে চব মানে বহুত ইজি হৈ গ'লহেঁতেন কিন্তু তেখেতে আজি ইমান 10 বছৰ থকা সত্ত্বেও এইবিলাক যে আনিব পৰা নাই কি যে কাম কৰিছে মই সেইটো বুজিব পৰা নাই জনগণই আমাৰ প্ৰতিনিধিবিলাকক অকল দৰমহা খাবৰ কাৰণে চাকৰিয়ালৰ নিচিনাকৈ নপঠিয়ায় ৰাইজৰ আশা আকাংক্ষা অঞ্চলৰ উন্নয়নৰ পূৰণ হওক এইবিলাক আশা লৈ পেলাই ৰাইজে জনপ্ৰতিনিধিবিলাকক বাছনি কৰে ইয়াৰ আজি ক'বলৈ গ'লে পইণ্ট মানে 0.1% তেখেতে একো কাম কৰা নাই গতিকে না উন্নয়নৰ কাৰণে কাম কৰিছে না BTC বাতিলকৰণৰ শ্লোগানৰ কাম তেখেতে পূৰণ কৰিব পাৰিছে একো কৰা নাই তেওঁ চাকৰি কৰাৰ দৰে কুম্ভকৰ্ণৰ দৰে যোৱা 10টা বছৰ এনে হৈ থাকিল আৰু এই হৈ থকা এনে সময় আহিলে মুখেৰে কথা কৈ অনাবৰসকলৰ দৰদীৰ শ্লোগান গাই কথা কৈ নিজকে অনাবৰীৰ ত্ৰাণকৰ্তা হিচাপে জাহিৰ কৰি ৰাজনীতি কৰিবলৈ অহা সুবিধাবাদী কোনো লিডাৰ ব্যক্তিক BTC বাকী ৰাইজে নিবিচাৰে আৰু ইয়াৰ কাৰণে ইয়াত একো প্ৰভাৱ নপৰে তেখেতৰ দলৰ পৰা তেখেতে হওক বা বেলেগে হওক যদিও মানে ইয়াত প্ৰাৰ্থী হিচাপে থিয় কৰাই বা থিয় দিয়ে সেইটো আমাৰ কাৰণে 1%ও ক্ষতি নকৰে এতিয়া অনাবৰ ৰাইজে জাতি সম্প্ৰদায় আমাৰ মাজত এইবিলাক নৰ্থ সাউথ এইবিলাক বিভাজন কৰি হিন্দু মুছলিম বিভাজন কৰি ৰাজনীতি কৰা কোনো সম্প্ৰদায়ৰ মানুহবিলাকে নিবিচাৰে সঁচাকৈ আমি যেহেতু গোটেই দিনটো আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণেহে আমি এটা দিন ধাৰ্য ঠিক কৰিছিলোঁ তেনেকুৱা প্ৰগ্ৰাম আমাৰ হাতত শিডিউল হিচাপে নাছিলে কিন্তু হঠাৎকৈ আমাৰ মানে BTCৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া দিবে তেখেতে ক'লে যে পশ্চিম কোকৰাঝাৰ সমষ্টিৰ তাতে আজিৰ দিনটো যেহেতু ছেকেণ্ড হাফত সময় আছে তাত ক'ৰবাত যদি প্ৰগ্ৰাম ল'ব পৰা যায় তেনেহ'লে ভাল হ'ব বুলি তেখেতে কোৱাৰ কাৰণে আমি বৰাগাৰী প্ৰাইমাৰী কমিটিৰ অধীনত বৰাগাৰী গাঁওখনত এটা প্ৰগ্ৰাম ল'লোঁ আৰু ঠিক মিলন বাজাৰ প্ৰাইমাৰী কমিটিৰ অধীনত মিলন বাজাৰতে আমি হঠাৎকৈ প্ৰগ্ৰামখিনি ল'লোঁ তথাপিও ইয়াত মানুহবিলাকে হেজাৰ হেজাৰ স্বতঃস্ফূৰ্ত ওলাই আহি খবৰটো পোৱাৰ লগে লগে যেনেকুৱা ধৰণৰ সহযোগ আগবঢ়ালে সেইটো সঁচাকৈ সন্তোষজনক আৰু ইয়াৰ কাৰণে আমি ৰাইজক ধন্যবাদ দিছোঁ যে কোচ ৰাজবংশী আদিবাসী বা 6টা জনগোষ্ঠীৰ মানুহখিনিক কোনো প্ৰকাৰে ST মৰ্যাদা প্ৰদান কৰিব নোৱাৰিব বুলি তেওঁলোকে UPPL দলৰ পৰা মানে প্ৰতিবাদ কৰা নাই জানো তেখেতসকলে বাধা দিয়া নাই জানো তেওঁলোকে প্ৰতিবাদ কৰি পেলাই প্ৰতিবাদী কাৰ্যসূচী লৈ পেলাই আন্দোলন কৰা নাই জানো এইবিলাকতো কোচ ৰাজবংশী আদিবাসী সম্প্ৰদায়ৰ মানুহবিলাকে চবে মনত লৈছে সেইবিলাকতো পাহৰি যোৱা নাই নহয় আৰু নিজৰ জাতীয় ইছ্যু নিজৰ দাবী দাৱা সমাধানৰ বেলেকাত গভৰ্ণমেণ্টে উদ্যোগ লোৱা সময়ত বাধা দিয়া সেই দলটো ইমান সহজে কোচ ৰাজবংশী সম্প্ৰদায়ে জীৱন সিংহৰ আহ্বান মৰ্মে বহুত প্ৰদান কৰিব ট্ৰেক্টৰত সেইটো মই কেতিয়াও নাভাবোঁ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহবিলাকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে যোৱা 2016 চনতে আদিবাসী আৰু কোচ ৰাজবংশীসকলক ST মৰ্যাদা প্ৰদান কৰিব লাগিব বুলি BTCৰ এক্সিকিউটিভ কাউন্সিলত NOC এটা প্ৰদান কৰি পেলাই সিদ্ধান্ত লৈ প্ৰস্তাৱ লৈ NOC লিখি দি ভাৰত গভৰ্ণমেণ্ট অসম চৰকাৰক দিছে গতিকে আজিৰ দিনটোত কোচ ৰাজবংশী আৰু আদিবাসী সম্প্ৰদায়ৰ বন্ধু দল শুভাকাংক্ষী দল হিচাপে BPF দলহি আছে গতিকে BPF দলটোকেহে ভোট দিব বাধা দিয়া দলটো কেতিয়াও তেখেতসকলে আঁকোৱালি নলয়
বাধা যোনে দিছে UPPL দলে দিছে সেই বাধা দিয়া মানে তেওঁলোকৰ ST হোৱাৰ আশা 100 বছৰলৈকে আকৌ পিছুৱাই যোৱা 100 বছৰলৈকে পিছুৱাই যাব বিচাৰিব নেকি কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহবিলাকে সেইটো কেতিয়াও সম্ভৱ নহয় গতিকে আহ্বান কৰিছে বিজেপিক ভোট দিব লাগে বুলি সেইটো অসমৰ অন্যান্য সমষ্টিৰ বেলেকাত হ'ব BTC অঞ্চলত দুটা সমষ্টিত সেইটো নহ'ব আমাৰ কোকৰাঝাৰ 1 নম্বৰ সমষ্টি ওদালগুৰি দৰং সমষ্টি এই দুটা সমষ্টিৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহ'ব এই দুটা সমষ্টিৰ বাহিৰে মানে 12টা যিটো সমষ্টি আছে সেইবিলাকতহে কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহখিনিক বিজেপিক ভোট দিবৰ কাৰণে তেখেতে আহ্বান কৰিছে আমাৰ কোকৰাঝাৰ দৰং ওদালগুৰিৰ কাৰণে নহয় ইয়াত